আমাৰ সকলোৱে মৰমৰ ভগৱান সদৃশ জুবিনদাৰ ফটোখনত যে এনেকৈ কেতিয়াবা মালা এডাল দেখিবলৈ পাম সেইটো সপোনতো ভবা নাছিলোঁ। হয়, মানুহ মৰণশীল সেইটোও জানো, কিন্তু তেওঁ যে ইমান সোনকালে আমাৰ মাজৰ পৰা গুচি যাব সেইটো একেবাৰে ভবা নাছিলোঁ। ভগৱানো নিষ্ঠুৰ বুলিয়ে ক'ব লাগিব, কাৰণ তেওঁ ইমান এজন ভাল মানুহ, যিজন মানুহে কেতিয়াও নিজৰ কথা চিন্তা নকৰিছিলে, অন্য সকলোৰ কথা সমাজৰ কথা চিন্তা কৰি গৈছিলে, আৰু সেই মানুহজনক যে ইমান সোনকালে আমাৰ মাজৰ পৰা আঁতৰাই নিব বুলি আমি ভবা নাছিলোঁ। আৰু যিসকলে তেওঁক এনেকৈ প্ৰলোভন কৰি নি পেলাই তেওঁক মৃত্যু মুখলৈ ঠেলি দিলে, তেওঁসকলেও যাতে উচিত শাস্তি পাব লাগে তাৰে আমি আশা কৰিছোঁ। আৰু এইগৰাকী হৈছে মুখেৰে মাতিব নোৱাৰা, আৰু তেওঁ আহি পেলাই জুবিনদাৰ ফটোখনৰ ওচৰত ক্ষমা জনাইছে আৰু মুখেৰে তেওঁৰ মনৰ ভাৱ প্ৰকাশ কৰিছে, কিন্তু কি কৈছে আমি সেইখিনি ধৰিব পৰা নাই। তথাপিও আকৌ কৈছোঁ, তেওঁ আমাৰ মাজত সদায় থাকিব জিলিকি পেলাই, আমাৰ জুবিনদা হৈয়ে থাকিব মৰমৰ, আৰু তেওঁ আকৌ পুনৰ জন্ম ল'ব, তেওঁ আমাৰ মাজলৈ আকৌ ঘূৰি আহিব, তাৰে কামনা কৰিছোঁ আৰু তেওঁৰ ওচৰত শ্ৰদ্ধাঞ্জলি জনাইছোঁ।